জীৱনত এটা কৰা ভুলে যেতিয়া গোটেই জীৱনটো কন্দুৱায় তেতিয়া অনুভৱ কৰা যায়। আগতে বুজি নাপাইছিলোঁ, যেতিয়া ডাঙৰ হৈছোঁ এইবিলাক লাহে লাহেকৈ বেছিকৈ অনুভৱ কৰিবলৈ লৈছোঁ। যিজনী ছোৱালী অলপ দুখ পালে কান্দি কাটি মাৰ ওচৰত গৈ হাবাথুৰি খাইছিলোঁ, সেইজনী ছোৱালী আজি বিশাল ডাঙৰ দুখ কষ্ট অন্তৰৰ ভিতৰত সাঁচি ৰাখিব জনা হৈছোঁ। হাজাৰ দুখ কষ্ট মনত লৈও মা দেউতাক মিছা কথা ক'ব পৰা হৈছোঁ। মই বহুত হেপী আছোঁ, মই বহুত সুখত আছোঁ। নিজৰ জীৱনটোৰ কথা ভাবিলে ভয় লগা হৈছে। জীৱনটো অন্ধকাৰ যেন দেখা হৈছোঁ। অকল বেলেগৰ কাৰণে ত্যাগ কৰিলোঁ, নিজৰ ভাগৰ বস্তুখিনিও বেলেগৰ কাৰণে এৰি দিলোঁ। যেতিয়াই বেলেগে কষ্ট পাব বুলি নিজৰ জীৱনটোক খালত পেলায়, সেইজন মানুহৰ হাত ধৰা যায়। যিজনে গোটেই জীৱনটোৰ লগত থাকিব বুলি, অকণমান মৰম, অকণমান সহানুভূতি পাম বুলি যেতিয়া সেইবিলাক মানুহে ইগন'ৰ কৰে, তেতিয়া আচলতে শুনিবলৈ, ক'বলৈ আৰু বুজাবলৈ একো নাথাকে। মাত্ৰ মুখৰ মাত হেৰাই যায়। নাজানো ইমান ধৈৰ্য, ইমান বুজা শক্তি ক'ৰ পৰা আহিছে। আজিকালি কোনোবাই ভুল কথা কৈ থাকিলে, ভুল কথা কৈ গালি দিলে, বেয়াকৈ ক'লেওচোন মুখৰ পৰা একোৱেই কথা নোলায়, একোৱেই ক'ব মন নাযায়। মাত্ৰ অলপ অকলে থাকি নিমাত হৈ শুনি থাকিবহে মন যায়। কিমান পৰ্যায়লৈকে ক'ব পাৰে।